বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল 30s কালেকচনলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি এটি আকৌ ব্লগ লৈ আহিছো আমাৰ আজি চাৰিওকাষৰ পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু ঘৰত কি কি খেতি কৰিছো কি কি পাচলি আছে কি কি ফল আছে গতিকে চাই থাকিব ভিডিঅ'টি এতিয়া সময় 11 বাজিছে গতিকে কামৰ পৰা আজৰি হৈছো বলকচোন তেন্তে আমাৰ এখন চোতাল এফালে মন্দিৰ আছে আৰু এইফালে এটা মুকলি ঘৰ বন্ধা হৈছে এইফালে আমাৰ ছাগলী বন্ধা বা অন্য তেনেকুৱা ঘৰ এইফালে আমাৰ বাচন বৰ্তন ধোৱাৰ ব্যৱস্থা আছে আমাৰ এইফালে পিছ সাইড হয় ঘৰৰ এবাৰ খেতিবিলাক আপোনালোকক ভালদৰে পিছত ওচৰৰ পৰা দেখুৱাম এইখন আমাৰ ইয়াতে পাচলিৰ খেতি কৰা হয় আৰু এইফালে আমাৰ কঠিয়া পৰা হয় এইটো পথাৰৰ সেইখিনি অংশত আৰু এইফালে আমাৰ দূৰত যে দেখিছে আমাৰ বেৰটোৰ পৰা বাহিৰৰখিনি পথাৰ আৰু ধাননি পথাৰ আৰু এইটো যে দেখিছে এইটো আমাৰ দেউতাৰ বেদী এইফালে আমাৰ ঘৰৰ পুখুৰীটো গোটেই অকমানি পুখুৰী পৰিয়াল যিমান কম পুখুৰী তেনেকুৱা এইটো আমাৰ থকা ঘৰটো এইফালেও পাচলি আছে মন্দিৰৰ পিছফালে আমাৰ এইফালে এডাল বৰ মূল্যৱান মানে ছোৱালী দেউতাৰ কাৰণে আৰু জেতুকাৰ গছ আছে এডাল চাওকচোন পিছে জেতুকা বহুত দিন লগাবই হোৱা নাই মূৰত লগাও হাততো লগাও তেনেকুৱা কেতিয়াবা লগাও এতিয়া আৰু কইনা হোৱাৰ পৰা লগোৱাই হোৱা নাই অসুবিধাও হয় মূৰত লগাব সময় তেনেকুৱাকৈ এইফালেও আমাৰ এখন পাচলিৰ চাং এইফালে আমাৰ বাৰী আছে আগফালে আমাৰ সেইটো ৰাস্তাটো এইফালে এইফালেও পাচলি খেতি কৰা হয় এইফালে এখন বাৰী আছে আমাৰ দুখন বাৰী ভাগ কৰি দিয়া আছে আৰু মাজেৰে ৰাস্তাটো আপোনালোকক মই এবিধ ফল দেখুৱাম আমাৰ দৰঙীয়া ভাষাত বাঙি বুলি কয় আপোনালোকে বা বাকী চাইডত কি বুলি কয় নাজানো আপোনালোকৰ মতামতটো পিছত ভিডিঅ'টো চাই জনাবচোন বাৰু এই বাঙিৰ গছডাল আপোনালোকক দেখুৱাইছোঁ আৰু ফলবিধ দেখুৱাম বাৰু এয়া দেখিছেনে পাতবোৰ এনেকুৱা আমাৰ লাও গছৰ পাতৰ দৰে কিন্তু লাও গছো আছে বোলে কিন্তু ইমান অলপ নীল আছে বহুত নীল নাই এয়া ফুলি আছে আৰু এটা আমি খালোঁ 2-3টামান বাঙি এতিয়া আজি এটা আনি থৈ দিয়া হৈছে সেইটো আপোনালোকক দেখুৱাম খাই বস্তুটো বহুত টেষ্টি নাই আপোনাৰ গাখীৰ আৰু চেনি বা চুৰা দিও খাব পাৰে কিন্তু বস্তুটো শৰীৰৰ কাৰণে বহুত উপকাৰী পেটটো ঠাণ্ডা হৈ থাকে আৰু এনাৰ্জিও পায় আমাৰ এইফালে ৰবাব টেঙাৰ গছ আছে ৰবাব টেঙাৰ গছ আমাৰ বাৰীৰ ভিতৰৰ ফালেও আছে কেতিয়াবা দেখুৱাম বাৰু বাঙি ছিঙি অনা হৈছে বাঙিটো বৰ ধুনীয়াকৈ পকিছে আৰু পকিলে এনেকুৱাকৈ ফাটি যায় আৰু বাকলিটো আধা আধি এৰি যায় এই আগতে খাইছোৱেই 2-3টামান আপোনালোক আমাৰ চাৰিওকাষ পিছত খাম আৰু আমাৰ এনঙলাটো দেখিয়ে থাকে মই ভিডিঅ' বনালে বা তেনেকুৱা এতিয়া আমাৰ কি কি খেতি কৰিছে ঘৰত অৱশ্যে কৰিছে বুলি কৈছোঁ মই কৰা নাই আমাৰ হেৰি কৰে মাও কৰে আমাৰ এখেতেও কৰে আৰু ভাইটিয়েও লাগি দিয়ে খেতি কিন্তু মানে কি হয় সকলো ব্যস্ত থাকে যে তেওঁলোকৰ স্কুল আছে ভাইটিৰো স্কুল তেনেকুৱাকৈ গতিকে মানুহ লগাই অলপ খেতি কৰে আৰু আমি পাচলিবিলাক বেছি সংখ্যক আমি নিকিনাকৈয়ে খাওঁ গতিকে এতিয়া ভিডিঅ'টো চাই থাকিব আপোনালোকক কি কি পাচলি খেতি কৰিছোঁ ওচৰৰ পৰা দেখুৱাম বাৰু প্ৰথমতে আপোনালোকক কলগছকেইডাল দেখুৱাইছোঁ আমাৰ এই দেখিছে যে সেয়াৰ চেনিকল 4 থোকমান হৈছে এয়া প্ৰথম কেইথোকমান হওঁতে অলপ ডাঙৰে হৈছিলে এতিয়া অলপ মিডিয়াম চাইজৰ হৈছে চেনিকল আৰু এয়া আমাৰ কোমোৰাৰ গছ এয়া অলপ কোমোৰাটো হেৰি হৈছে এয়া
ডাঙৰে হৈছে কোমোৰাবিলাক। আমি আপোনালোকে কি কৰি খাই ভাল পায় বাৰু? আমি খাৰ দিও খাওঁ, এনেকুৱা হেৰি পৰিলে ডাঙৰ হ'লে। আকৌ কোমল থাকিলে ভাজি খাওঁ, ভাজি খাই ভাল লাগে। এয়া কোমোৰা লাগিছে কেইটামান বাৰু। এনেকৈ আৰু ঘৰৰ পাচলি বুলি এটা দুটা আমি খাই থাকোঁ, পৰিয়ালো কম যিহেতু, গতিকে আমাৰ এইফালে ওপৰৰ ফালেও বগাই গৈছে এটা নাৰিকল গছত। আমাৰ মাজত আকৌ এয়া তিয়হৰ গছো আছে মাজে মাজে, ভোলৰ, তিয়হৰ আৰু কোমোৰাৰ চব লগ লাগি। তিয়হবিলাক হেৰিয়ে হৈছে এতিয়া আকৌ এয়া দেখুৱাইছোঁ আপোনালোকক জলকীয়াৰ গছ। এয়া আপোনালোকে আমাৰ ফালে দৰঙীয়া ভাষাত ফিৰিঙি জলকীয়া বুলি কয়। সৰু সৰু জলকীয়াবিধ একদম, কিন্তু একদম ফিৰিঙিসকল যেনেকুৱা আছিল তেনেকুৱা জাৰটো অলপ বেছি, গোটেই সৰু সৰু। আৰু কি লাগে, একেলগে থুপ থুপকৈ লাগে, ৩-৪টা একেলগে লাগে। এয়া আকৌ জলকীয়াৰ এইফালে হেৰিও আছে, অমিতা আছে, অমিতাৰ ফুল লাগি আছে। এয়া অমিতা ডালে, অমিতা লগা নাই ইয়াতে, ফুল। অমিতাৰ ফুল আপোনালোকে খাই ভাল পায়নে বাৰু? তিতা হ'লেও পেটৰ কাৰণে বাৰু ভাল। ফালে টেঙাৰ গছ আছে। এয়া আমাৰ এই ফিৰিঙি জ্বলাতকৈ অলপমান ডাঙৰ, আমাৰ ফালে ভাত জলকীয়া বুলি কয়। এইটো ফিৰিঙিৰ নিচিনাকৈয়ে এয়া থুপ থুপকৈ লাগে। এইবাৰ দেখুৱাইছোঁ আপোনালোকক এয়া অমিতাৰ গছ। অমিতাৰ গছ কেইডালমান আছে বাৰু এয়া অমিতা লাগিছে। অমিতা আমি পাচলি হিচাপেও খাওঁ, সকলোৱে জানে আৰু। ফল কৰি কমকৈ খোৱা হয় আচলতে, পকিলে খাব পায়, গতিকে তৰকাৰী কৰিলে। এয়া আমাৰ পুৰৈ শাকৰ গছ, পুৰৈ শাকৰ চাং পাতি দিয়া হৈছে। পাতকেইটা বহুত ডাঙৰ নহয়। তাতে আকৌ তিয়হৰ গছো আছে। এনেকৈ চাং কৰি দিয়া পাই অলপ সুবিধা হয় ছিঙিব, আৰু গছডালো ধুনীয়াকৈ উঠি গৈছে। যোৱাবাৰ অলপ বেছিয়ে হৈছিলে, এইবাৰ অলপ কমিছে বাৰু কাৰণটো। তাৰপিছত এইয়া আমাৰ আৰু এঠোক কল পৰিছে, এইবাৰ প্ৰথম এই মালভোগ কল ওলাইছে। আগতে মানে কি আৰু গছবিলাক আছিলে, কিন্তু থোকবিলাক পৰা নাছিলে। এয়া আমাৰ দেখুৱাইছোঁ ভেন্দি গছ। ভেন্দি লাগিছে বাৰু এতিয়া, গছবিলাকত অলপ উৎপাদনটো কমি আহিছে। লাহে লাহে গছবিলাক মৰি যাব আৰু, হ'লেও যথেষ্ট খালোঁ ভেন্দি, মানে এসাজৰ ওলাই থাকে আৰু। মই আকৌ ভেন্দিটো খাই ভাল পাওঁ, আপোনালোকে ভাল পায়নে বাৰু? টেঙা কৰিও খাই ভাল লাগে, ভাজিও খাই ভাল লাগে। ঘৰৰ বস্তু যিহেতু, আমাৰ বহুত সাৰ দিয়া নহয়, অলপ ঔষধ মৰা হয় দিয়কচোন, এই পোকবিলাক মৰিবৰ কাৰণে তেনেকুৱাকৈ। নহ'লে আজিকালি আকৌ ঔষধ নিদিলে মানে হেৰি নহয়, ভিটামিন দিব লাগে অলপ অলপ, পৰিমাণবিলাক কম। আকৌ দেখুৱাব গৈছোঁ আমাৰ এই মন্দিৰৰ পিছফালে যে এখন চাং দেখুৱাইছিলোঁ আপোনালোকক, তাতেও এয়া কোমোৰা লাগি আছে। এইখন চাঙতো কোমোৰাবিলাক পুৰতহে হৈছে কিছুমান। এডাল মধুৰিআমৰ গছ, আমাৰ মধুৰিআম এটা দুটা লাগিছে। এইফালে আপোনালোকক দেখুৱাইছোঁ ভাত কেৰেলা। এইয়া চাইছেনে বাৰু? ভাত কেৰেলাৰ পিছে বিধানটো ইমান হেৰি নহয়, ডাঙৰ নহয়, মানে সৰু সৰু হ'লেও আৰু ঘৰৰ বুলি খাইছোঁ। তিয়হ এটা দুটা লাগি আছে সৰু সৰুকৈ। আমাৰ মানে বস্তুবিলাক এসাজৰ হ'লে ওলায় আৰু। প্ৰত্যেক দিনে ভাত কেৰেলা হ'লেও বা এই ভেন্দি হ'লেও তেনেকৈ তিয়হো ওলাই আছে, ঘৰৰ বুলিয়ে খাই আছোঁ। ভিডিঅ'টি চাই কেনে পালে জনাব। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু অল নটিফিকেশ্যন কৰি থ'ব, বেল আইকনটো টিপি পেলাই। তেতিয়াহ'লে মোৰ আগলৈ আহিব লগা ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰিব। নতুন নতুন ভিডিঅ' লৈ আহিম, আৰু পাৰিলে 2-এজনক শ্বেয়াৰ কৰিব, আৰু মোক দিহা পৰামৰ্শ দিব আপোনালোকে। সকলোকে ধন্যবাদ।